নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকক কমলাকান্ত ভট্টাচাৰ্য ৰচিত জাতীয় গৌৰৱ কবিতাটো পঢ়াব লৈছোঁ। বুৰঞ্জী লিখক জাতীয় গৌৰৱ, কিবা চিনি পাবা অসম দেশৰ, যত কবিকুল জাতি পদ্মফুল, লভিলে জনম ফলে কিবা পৰ। গতিকে জাতীয় গৌৰৱ কবিতাটোত কবিয়ে জাতীয় গৌৰৱ, জাতিৰ যি গৌৰৱ, সেই গৌৰৱৰ বিষয়ে ক'বলৈ লৈছে। গতিকে আমাৰ অসম দেশত নানা কবি, সাহিত্যিক বা লেখক আদিয়ে জন্ম লৈছিল। গতিকে তেওঁলোকৰ কথাই ইয়াত ক'বলৈ গৈছে। ইয়াত কৈছে যে বুৰঞ্জী লেখক জাতীয় গৌৰৱ, কিবা চিনি পাবা অসম দেশৰ, যত কবিকুল জাতি পদ্মফুল, লভিলে জনম ফলে কিবা পৰ। গতিকে আমাৰ অসম দেশত কি কৰিছিল, বহুতো লেখক বা কবিসকলে জন্ম লৈছিল, কিন্তু সেইখিনি হৈছে আমাৰ জাতিৰ গৌৰৱ। কিন্তু সেই জাতিৰ গৌৰৱক আমাৰ অসম দেশৰ লোকসকলে চিনি নাপায়। সেইকাৰণে কবিয়ে আক্ষেপ কৰিছে যে যেন কিবা পাপৰ ফলতহে এই লোকসকলে অসম দেশত জন্মগ্ৰহণ কৰিছে। হাই 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 বুকু ফাটি যায়, জিজুৱে পৰিছে হৃদয় সদায়, উহ পাহৰণি যেন ৰাক্ষসিনী গিলিলি বহুত অসম গৌৰৱ। কোনে উলিয়াব কোনে বা দেখাব, জন্মিছেনে এনে মহা অনুভৱ, ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নোহে কোনে কয়। গতিকে কবিয়ে কি কৰিছে, আক্ষেপ কৰিছে তেওঁ কি কৈছে, হাই হাই তেওঁ যেন বুকু ফাটি গৈছে, তেওঁ সেই জুই কুৰাই যেন তেওঁ হৃদয় পুৰিছে, যেন সকলো পাহৰণি গৰ্ভত বিলীন হৈ গৈছে, যেন সকলোবিলাক ৰাক্ষসিনী গৰ্ভত কি হৈছে, বিলীন হৈ অসমৰ সকলোখিনি গৌৰৱ যেন ৰাক্ষসিনী গৰ্ভত বিলীন হৈ গৈছে। গতিকে তেওঁ আক্ষেপ কৰি কৈছে এইবিলাক কোনে উলিয়াব বা কোনে দেখাব, তেওঁৰ এনে অনুভৱ মনলৈ আহিছে। সেইকাৰণে তেওঁ অসমখনক কি বুলি কৈছে, যে অসমখনৰ এই মানুহখিনিক অসমীয়া নহয় বুলি কৈছে, আৰু তেওঁ অসমখনৰ কিহৰ লগত তুলনা কৰিছে, শ্মশানৰ লগত তুলনা কৰিছে। অনন্ত কণ্ডলী জন্ম ধৰিছিল, কিনো পাপ কৰি অসম মাটিত, নাই তজু নাম আদৰ সন্মান, কাললৈ নুমাল শ্মশান ভূমিত, পদুমৰ গোন্ধ গুবৰুৱাই লয়, ভোমোৰাৰ দৰে ফুল কিৰময়। গতিকে অনন্ত কণ্ডলীয়ে কি কৰিছিল, আমাৰ এই অসম দেশতেই জন্ম ধৰিছিল, কিন্তু কবিয়ে কি কৈছে যে তেওঁ কিবা পাপ কৰিহে এই অসমৰ মাটিত জন্ম লৈছিল। তেওঁৰ নাম গুণ, তেওঁৰ আদৰ সন্মান কি কৰিছিল, কাললৈ নুমাই গ'ল, অৰ্থাৎ তেওঁৰ নাম গুণ অসমত নায়েই, অসমৰ মানুহে নলয়, যেন অসমখন শ্মশান ভূমিতহে পৰিণত হৈছে। সেইকাৰণে তেওঁ কি কৈছে, যে পদুমৰ গোন্ধ গুবৰুৱা লয়, গুবৰুৱা সদায় কি হয়, গোবৰতেই জন্ম, গোবৰতেই থাকে। গতিকে সেই গোবৰত জন্ম গুবৰুৱাই কেতিয়াও পদুমৰ গোন্ধ ল'ব নাজানে। আৰু ভোমোৰাৰ দৰে ফুল কিৰময়, গতিকে ভোমোৰাৰ দৰে সেই গুবৰুৱাই ফুলৰ গোন্ধ বা ফুলৰ মৌ কেতিয়াও চুহি খাব নোৱাৰে। গতিকে এই কথাখিনিৰে অসম দেশৰ লোকসকলক বুজাবলৈ বিচাৰিছে। কণ্ডলী শ্ৰীধৰ কিনোহে সুন্দৰ, গাঁঠিছিলা বাচি ফুল মালাধাৰ, ভাবিছিলা মনে অসম সন্তানে, পিন্ধি গুণ গাই থাকিব তোমাৰ, কালৰ নিষ্ঠুৰ বতাহ কোবত পৰিল সীমালা অনন্ত কালত। গতিকে শ্ৰীধৰ কণ্ডলীয়েও কি কৰিছিল, তেওঁ এই অসম দেশতেই জন্মগ্ৰহণ কৰি অসমৰেই কি কৰিছিল, যেন সকলোখিনি ৰচি থৈ গৈছিল। এনেকুৱাকৈ ফুলৰ মালা ৰচি থৈ গৈছিল, যেন অসম সন্তানে কি কৰিব, সেইখিনি পিন্ধি গুণ গাই থাকিব বুলি কৈছিল। কিন্তু সেইটো নহ'লে, কালৰ নিষ্ঠুৰ বতাহ কোবত সি কি বুলি কৈছে, অনন্ত কালত পৰিল বুলি কৈছে। ৰাম সৰস্বতী ভাৰতৰ পুথি, ব্যাসৰ বাচনি ফুলৰ মালা, কৰিল আলোচনা তোমাৰ কামনা, নিসিজিল হ'ল ল'ৰাৰ খেলা, বংগত জনম ধন্য কাশীদাস, তজু কীৰ্তি কৰে অসম প্ৰকাশ, ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নোহে কোনে কয়। গতিকে ৰাম সৰস্বতীয়ে এই অসম দেশতে জন্মগ্ৰহণ কৰি নানান ধৰণৰ পুথি লিখি থৈ গৈছিলে। গতিকে তেওঁৰ যিখিনি ৰচনা কৰিছিল, গতিকে সেইখিনি কি বুলি কৈছে, ল'ৰাৰ খেলাৰ লগত তুলনা কৰিছে। আৰু অসম দেশৰ লোকসকলে কি কৰিছে, এইবিলাকৰ নাম গুণেই নলয়, কিন্তু বংগত জন্মগ্ৰহণ কৰা কাশীদাসৰ নাম যশ কীৰ্তিতে অসম দেশে কি কৰিছে,
লৈছে। গতিকে সেইকাৰণে কবিয়ে কি কৈছে যেন ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশান নহয় কোনে কয়। গতিকে যেন আমাৰ অসমৰ মানুহখিনি যেন অসমীয়া নহয়হে, গতিকে তেওঁলোকে কি কৰিছে অসমখনক শ্মশানৰ লগত তুলনা কৰিছে। দেৱকীৰ্তি বাহ কীৰ্তিৰা বাহ সাজিলে তোমাৰ বঙালী ভাই, এই ৰামায়ণ লেখা কবিজন পুথিৰ বতৰাৰ নামো নাই। পুৰণি গৌৰৱে গৰ্বী যেই দেহ নহয় না তাৰ উন্নতিলে। গতিকে আমাৰ ৰামায়ণ ৰচনা কৰা লেখকৰ কি কৰিছে আমাৰ অসম দেশত নাম নাই, সেই পুথিৰ নামেই নাই, কিন্তু পুৰণি গৌৰৱে কিন্তু কীৰ্তিবাস অৰ্থাৎ বংগদেশত জন্মগ্ৰহণ কৰা কীৰ্তিবাসৰ কি কৰিছে যেন নাম যশ আমাৰ অসমে লয়, যেন অসমৰ লোকসকলৰ নাম যশ তেওঁলোকে নলয়। সেইকাৰণে কৈছে যে পুৰণি গৌৰৱে গৰ্বী যেই দেহ নহয় না তাৰ উন্নতিলে। গতিকে আমাৰ অসমখনত পুৰণি গৌৰৱ বহুত আছে, কিন্তু সেই পুৰণি গৌৰৱৰ কি হৈছে উন্নতি নাই। কত পৰিশ্ৰম কৰি কবিজন সাজিলে মৌ বাহ কেৱল বিঠাই, আজি অসমত ডেকাৰ মাজত বিচাৰি তাক খাওঁতা নাই। গতিকে বহুত পৰিশ্ৰম কৰি আমাৰ এই লোকসকলে কি কৰিছিল যে আমাৰ মৌ বাহ, যেনেকৈ মৌৱে অতি কষ্টৰে ফুলে ফুলে পৰি সকলোৰ পৰা মৌ সংগ্ৰহ কৰি মৌ বাহ সৃষ্টি কৰে, সাজে, মৌ বাহ বনায়, ঠিক তেনেকৈ আমাৰ কবিসকলেও কি কৰিছিল তেনেকৈয়ে সকলো মৌকুহ বিচাৰি আনি তেওঁলোকে বহুতো পুথি ৰচনা কৰি থৈ গৈছিল, কিন্তু তাৰ নাম গুণ নাই। কিন্তু আজি অসমত ডেকাৰ মাজত বিচাৰি ফুৰো তাক খাওঁতা নাই। গতিকে আজিৰ অসমত ডেকাসকলৰ মাজত তাক যেন কোনেও বিচাৰি খাবৰ সকাম নাই বুলি কৈছে। বাপেকৰ নাম নজনা সন্তান কালে হ'ল আহি এই মাটিখান, পঢ়িলে মিল্টন পঢ়ে বাইৰণ দেখো সৌদলে শলাগ লয়, স্বজাতীয় সভ্য ঘিনী হয় সভ্য পিতা পুত্ৰৰ নাই পৰিচয়। যেনেকৈ অসম দেশত পিতা পুত্ৰৰ পৰিচয় নথকাৰ দৰে ঠিক কি কৰিছে আমাৰ দেশত জন্মগ্ৰহণ কৰা এই কবি সাহিত্যিকসকলৰ নামো যেন কি কৰিছে আমাৰ অসম দেশৰ মানুহে নলয়। তেওঁলোকে কি কৰিছে পঢ়িছে মিল্টন পঢ়ে বাইৰণ, গতিকে তেওঁলোকে মিল্টন বাইৰণৰ লেখনিহে তেওঁলোকে পঢ়িবলৈ কৈছে। গতিকে নিজৰ স্বজাতীয় সভ্য, গতিকে নিজৰ দেশখনকে তেওঁলোকে কি কৰিছে ঘিণ কৰিছে, নিজৰ দেশখনক অসভ্য বুলি কৈছে, যেন পিতা পুত্ৰৰহে পৰিচয় নাই। ইৰূপ বছৰীয়া সন্তানক ইনাৰ জ্ঞান দিলাহে বিধাতা, এই মাটিখন ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশান নহয় কোনে কয়। গতিকে বছেৰা সন্তানৰ যেনেদৰে পিতা পুত্ৰৰ পৰিচয় নাই, ঠিক অসম দেশতো কি বুলি কৈছে এই পিতা পুত্ৰৰ যেন পৰিচয় নাই। সেইকাৰণে কবিয়ে কি কৈছে যেন এই অসমখনত অসমীয়া মানুহ নহয়, অসমখন যেন এখন শ্মশানহে। শংকৰদেৱৰ দেখোঁ জীৱনৰ চৰিত্ৰ কেৱল ভকতৰ সীমা, চৈতন্য জীৱন জগত ভূষণ শ্মশানতে লৈ শংকৰ মহিমা, মাধৱদেৱ এক সুকবি প্ৰধান অসম দেশত জন্মি নষ্ট নাম। গতিকে এই অসম দেশতে কি কৰিছে আমাৰ জগতগুৰু শংকৰদেৱ মাধৱদেৱে জন্মগ্ৰহণ কৰিছে। গতিকে তেওঁলোকে কি কৰিছে যে অসমৰ লোকসকলে এই লোকসকলৰ শংকৰদেৱ মাধৱদেৱৰ নাম নলৈ তেওঁলোকে কি কৰিছে চৈতন্যদেৱ জগত ভূষণ, গতিকে চৈতন্যদেৱৰ নামহে তেওঁলোকে লৈছে। গতিকে কবিয়ে আক্ষেপ কৰি কৈছে যেন এইখন অসম দেশত যেন এই অসভ্য দেশত যেন জন্ম লাভ কৰি তেওঁলোকৰ নাম নষ্টহে কৰিছে। যেন ফুলকিয়ান হাবিত জনম, হাবিৰ বতাহে হাবিতে নাহে, সভ্য প্ৰদেশত জন্মাহেঁতেন হোলা হয় কেনে যশৰ ভূষণ। গতিকে কবিয়ে আক্ষেপ কৰি কৈছে যেন হাবিত ফুলা ফুলবিলাকৰ ঘ্ৰাণ অৰ্থাৎ সুবাস হাবিতেই যেন লয় পাই যায়, সেই ঘ্ৰাণ কোনেও ল'বলৈ নাপায়। ঠিক তেনেকৈ কি কৰিছে যেন সভ্য প্ৰদেশত জন্মাহেঁতেন হোলা
ঘোলা হৈ গ'লে যশৰ বসন। গতিকে এই লোকসকলক কি বুলি কৈছে যে অসমখনক অসভ্য দেশ বুলি কৈছে, অসমখনক শ্মশানৰ লগত তুলনা কৰিছে। গতিকে হাবিত ফুলা ফুল যেনেকৈ হাবিতেই তাৰ গোন্ধ শেষ হয়, ঠিক তেনেকৈ অসম দেশত জন্ম লাভ কৰা এই কবি সাহিত্যিকসকলো যেন কি হৈছে অসম দেশতেই কি হৈছে লয় পাই গৈছে। কবি মহামতী মই মূৰ্খৱতী নাজানো কৰিব তোমাৰ পূজন। কৰো কবিতাৰে দুৰবল সুৰে চকুৰ পানীৰে এবেলি দৰ্পণ। গতিকে কবিয়ে নিজকেই কি বুলি কৈছে, অতি মূৰ্খ বুলি কৈছে, অতি মহামতী বুলি কৈছে। গতিকে তেওঁ কি কৈছে যে মই তোমালোকৰ পূজন কৰিব নাজানো, মই কৰোঁ কবিতাৰে দুৰ্বল সুৰে। গতিকে মই কবিতাৰে দুৰ্বল সুৰৰে চকু পানীৰে কি কৰিছোঁ যেন এবেলি তোমাক তৰ্পণ কৰিছোঁ। কুলাচল নামে কাব্যকুঞ্জনে কৰিলে ৰচনা কৰোঁ হ'ল তৰ্পণ। কুৰ্মলি পদ আৰু চণ্ডীপদ ৰচিলে কোনেনো কবি দুইজন। চকুৰ পানীৰে তপোহো এবাৰ দহিলে সুনাম শ্মশানে তোমাৰ। গতিকে কি কৰিছে কুলাচল বধ বা কুৰ্মলি কাব্য লিখা লোকসকলক কি কৰিছে যেন তেওঁ চকুৰ পানীৰেহে তৰ্পণ কৰিছে। যেন তেওঁ কি কৰিলে তেওঁলোকৰ সেই নাম শুনি কি কৰিছে যেন দহিলে সুনাম, তেওঁলোকৰ কি হ'ল সুনাম নাইকিয়া হ'ল, যেন এই শ্মশানতেই কি হৈছে লয় হৈ গৈছে। ই অসভ্য দেশ মনুষ্যত্ব দেশ নাই একেবাৰে ভাৰত মাজে, উলংগ দেশৰ কাম কি ধুবা নুশুভে লোকক কাপোৰ সাজে। ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নহয় কোনে কয়। গতিকে কি বুলি কৈছে যে অসমখনক অসভ্য দেশ বুলি কৈছে। গতিকে মনুষ্যত্বৰ লেখ তেওঁলোকৰ অকণমানো নাই। গতিকে নাই একেবাৰে ভাৰত মাজে, গতিকে ভাৰতৰ মাজত তেওঁলোকৰ একোৱেই নাই। উলংগ দেশৰ যেনেকৈ ধোবাৰ কাম নাই, অৰ্থাৎ উলংগ কাপোৰ নিপিন্ধা দেশত যিদৰে ধোবাৰ কাম নাই, ঠিক সেইদৰে তেওঁলোকক কি কৰিছে নুশুভে লোকক কাপোৰ সাজে। গতিকে তেওঁলোকক কাপোৰৰ সাজে নোখোৱায়। গতিকে ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নহয় কোনো কয়। গতিকে কবিয়ে কি কৈছে যেন ঠিক তেনেদৰে অসমৰ মানুহসকল যেন অসমীয়া নহয়হে, গতিকে অসমখনক শ্মশান নহয় বুলি কোনে ক'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কবিতাটোৰ মূল কথাখিনি ইমানেই। গতিকে তোমালোকক পাঠবোৰ্ডত কি দি থৈছে আমি অকণমান পঢ়ি চাওঁ আহাচোন। কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ কবিতাটো এটি জাতীয় চেতনাবোধৰ কবিতা। অসমীয়া ভাষা জাতি সংস্কৃতিৰ প্ৰতি মোহ নথকাসকলক কবিয়ে তীব্ৰভাৱে ভৰ্ৎসনা কৰিছে। আজিৰ অসমীয়া জাতিয়ে অসমৰ বুৰঞ্জী, অসমীয়া প্ৰাচীন কবি অনন্ত কন্দলী, হেম সৰস্বতী, ৰাম সৰস্বতী, মহেন্দ্ৰ কন্দলী, শংকৰদেৱ, মাধৱদেৱ আদিৰ নাম যেন পাহৰি যোৱাৰ উপক্ৰম হৈছে। নতুন প্ৰজন্মত তেওঁলোকৰ নাম নাজানে। পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ ফলত শ্বেলী, বাইৰন, মিল্টন আদিৰ নামহে তেওঁলোকে লয়। কৃত্তিবাস, কাশীদাস আদিৰ নাম বংগত যিদৰে প্ৰচাৰ হৈছে, আমাৰ অসমত শংকৰ মাধৱদেৱৰ নাম তেনেদৰে প্ৰচাৰ হোৱা নাই। হয়তো পাহৰণিৰ গৰ্ভত এদিন অসমৰ জাতীয় গৌৰৱবোৰ লয় হৈ যাব। এয়া কবিৰ সংশয়। বছেৰা দেশৰ লোকে পিতা পুত্ৰৰ সম্পৰ্ক পাহৰি যোৱাৰ দৰে আজি আমাৰ মাজতো যেন পিতা পুত্ৰৰ চিন নাইকিয়া হ'ব ধৰিছে। শ্মশান ভূমিৰ দৰে কালৰ হাতত যেন এদিন আমাৰ জাতীয় সম্পদ, জাতীয় চেতনা নিঃশেষ হৈ যাব। জাতীয় বোধ নথকা অসমীয়াসকলক কবিয়ে তীব্ৰভাৱে ব্যংগসৰ নিক্ষেপ কৰিছে। উলংগ দেশৰ লোকে ধোবাৰ মূল নুবুজাৰ দৰে জাতীয় বোধ নথকা সমাজখনৰ বাবেও অসমীয়া ভাষা জাতীয় কাণ্ডাৰীসকলৰ যশ কীৰ্তি মূল্যহীন। তেওঁলোকে যেন পাপৰ ফলতহে এই অসম ভূমিত জন্মগ্ৰহণ কৰিছে। বংগত জন্ম লোৱা হ'লে হয়তো বৰ আদৰ পালেহেঁতেন। যিসকলে অসমৰ গৌৰৱ বুজি নাপায় তেওঁলোকে অসমীয়া বুলি পৰিচয় দিব নোৱাৰে। তেওঁলোক ঠিক
অসমীয়া নহয়। কবিয়ে শেষত খেদ প্ৰকাশ কৰি চকুৰ পানীৰে কবিতা লিখি জাতীয় গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকল, কবিতাটোৰ মূল কথাখিনি ইমানেই। আজিলৈ কালাংক ইমানতে সামৰিছোঁ। নমস্কাৰ।